বাবা 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 তোৰ কি হ'ল বাবা কি হ'ল বাবা কিয় এনেকুৱা কৰিলি বাবা কি হ'ল বাবা মোক এৰি থৈ গলি গৈ বাবা ইস দুখ পালে নেকি উঠক উঠক মোৰে ভুল আছিলে বেছিকে দুখ পালে নেকি না না নাই পোৱা অ ভণ্টি শুনাচোন কওক এইফালে আহা এইখন লোৱাচোন মোৰ ল'ৰা মৰাৰ পাছত মই তাৰ কাষতে পাইছিলোঁ প্ৰিয় দেউতা পাৰিলে মোক ক্ষমা কৰি দিবা নাজানো জীৱনটোৱে মোক ক'ত আউল লগালে জীৱন যৌৱন সকলো শেষ কৰি পেলালোঁ তোমাক বহু কথা কোৱাই নহ'ল দেউতা তুমি মোক লৈ দেখা সপোনবোৰ তুমি মোক লৈ ৰচা সেই জীৱন কাহিনীবোৰ জীয়াৰ ওপৰত যি মোৰ চকুৰ আগত তুলি দিছিলা মই চাগে তোমাৰ সেই স্বাভিমানখিনি ৰাখিবই নোৱাৰিলোঁ নাজানো মই কোনখিনিত ভুল কৰি পেলালোঁ মই চাগে নিজক ক্ষমা কৰিব নোৱাৰিলোঁ সেইবাবে তোমাৰ পৰা মই বহুত দূৰলৈ গুচি আহিলোঁ য'ত আজি তোমাক বিচাৰিলেও মই নাপাওঁ তুমি মোক বিচাৰিলেও মোক ঢুকি নোপোৱা নাজানো কিয় জীৱন আৰু যৌৱনে মোৰ সৈতে খেলা কৰিলে মই বুজিয়েই নাপালোঁ দেউতা তোমাক কোৱাৰ সাহসো নহ'ল নাজানো আজি তুমি কেনেদৰে কি অৱস্থাত আছা মাথো তোমাৰ বাবে মই এই চিঠিখন থৈ গৈছোঁ মোৰ স্মৃতি হিচাপে তুমি মোক লৈ দেখা সপোনবোৰ মই পূৰণ কৰিব নোৱাৰিলোঁ মানে নোৱাৰিলোঁৱেই দেউতা নাজানো মই চাগে ভয়াতুৰ আছিলোঁ মই চাগে জীৱনটোৰ সৈতে পৰিচয় হ'বলৈ শিকিবই নোৱাৰিলোঁ কিয় নাজানো বহু কথা তোমাক কোৱা নহ'ল দেউতা মই কলেজলৈ যোৱাৰ পাছত মোৰ জীৱনলৈ এগৰাকী পৰি আহিছিল পৰিমাণে সঁচাকৈ পৰি যাৰ নাম আছিল বৰষা যাৰ সপোনৰ পিছত দৌৰোতে দৌৰোতে তোমাৰ সপোন মোহাৰি মই নিজকো শেষ কৰি পেলালোঁ দেউতা পাৰিলে মোক ক্ষমা কৰি দিবা হাই হাই আহিলা টাইম পালা এতিয়া কেইটা বাজিল এতিয়া হৈছে 8টা আমাৰ কলেজলৈ যাওঁতে সময় লাগিব 10 মিনিট আৰু বাকীখিনিতো আছেই তোমাক অকণমান আগত আহিব কৈছিলোঁ নে কিয় অলপ আগত হ'লে ফুৰিব যাব পাৰিলা ন তুমি একোৱেই বুজি নোপোৱা আমি কাইলৈ যাম বেছি কথা নকবা তুমি না মই একোৱে নাজানো আজি মানে এতিয়াই যাম যাম মানে যামেই ব'লা না আজি ভাল ৰেষ্টুৰেণ্ট এখনলৈ যাওঁ সব আজিয়ে কিয় দুদিনমান পাছত আজি কিয় যাব নোৱাৰা মানে পৰীক্ষা পালেহি যে একো নহয় ব'লা না ঐ পাগল তুমি মোক এৰি থৈ যাম বুলি ভাবিছা নাই বাবা তোমাৰ কাৰণেতো এতিয়া মই ভূতৰ লগতহে গৈ আছো
ভুটুনিওতো লগত গৈ আছে বাৰু গোটেইকেইটা ক্লাছ কৰিলানে কৰিলোঁ চাহ দিব আচ্ছা এটা কথা কোৱাচোন কি কথা তোমাৰ দেউতাই কি কৰে হাজিৰা কৰে কি ইমান আচৰিত কিয় হৈছে কিন্তু বিশাল বুজি পাইছোঁ মোৰ দেউতাই হাজিৰা কৰে মোৰ বাবে ৰ'দ বৰষুণ নেওচি এখন ভাল কলেজত পঢ়িম বুলি এজন ভাল মানুহ হ'ম বুলি হ'ব এটা কবিৰ দৰে কবিতা গাব নালাগে চিধা নাকাপনে ঘৰ যোৱা আৰু ময়ো যাওঁ বাই বিশাল আই লাভ ইউ দহ হাজাৰটোৱে হ'ব বৌক গিফ্ট দিম বুলি ভাবিছোঁ কেনেকুৱা হ'ব বৌটো এনেও জয় বাকী পাছত লগ পাম পাছত লগ পাম যোৱা লগ পাম মই আজিও আনিব নোৱাৰিলোঁ কি বৰষা দুদিনমান মোক সময় দিয়া ট্ৰাষ্ট মি আই কেন গিভ ইউ কালি দেখোন কৈছিলা তুমি মোৰ কাৰণে সকলো কৰিব পাৰিবা এতিয়া কি হ'ল এটা চেন আনি দিব নোৱাৰিলা নোৱাৰিলোঁ মোক দুদিনমান সময় দিয়া চুপ সিদিনাই গম পাইছিলোঁ তই এটা ছাল চিঙা পুতেক তেতিয়াই বুজিছিলোঁ মোৰ নিচিনা ছোৱালী এজনী জালত পেলাই পিছত মোৰ দেউতাৰ টকাৰ ৰজা হোৱাৰ সপোন দেখিছিলি আৰু সপোন কি দেখিছ দিন হাজিৰা কৰে তোৰ দেউতাৰে আৰু তই ডাক্তৰ হবি মিছ কৰবাৰ বুকুৰ আপোনজন হৈ যদি তুমি এনেদৰে কোৱা বাকী পৃথিৱীখনলৈ কি থাকিব তোমাৰ বাবে সকলো কৰিব পাৰিম বাট আই নিড কিপ চাম টাইম কিহৰ বাবে সময় লাগে আৰু কি কৰিবা পৰা হ'লে সকলো প্ৰমাণ দিলোঁ হয় পাৰিবও লাগিব নহয় তই এটা লুজাৰ নহয় কিয় নোৱাৰিম এটা চাহ বেপাৰী যদি দেশৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে মই কিয় নোৱাৰিম হোৱাই আই কেন নট ৰাস্তাৰ লেতেৰা চাফা কৰি যদি বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ ক্ৰিছ গেল হ'ব পাৰে মই কিয় নোৱাৰিম তাকো এডাল সোণৰ চেনৰ বাবে নোৱাৰো নোৱাৰা কৈ দিলেই হ'ল ইমান লেকচাৰ মাৰ কি দৰকাৰ আছিলে তুমি পাৰিলা তুমি সঁচা ভাল পোৱাক টকাৰে জুখিব পাৰিলা ভৰি গছকত ৰাখিলা
তই লাকি আছিলি অত দিনে যে তোক পাত্তা দি আছিলো ফাল্টু কৰবাৰ